গুটি মই পদুমিক ভাল পাওঁ বুলি তই জানই, তথাপি যে তই পদুমিক পাছে পাছে ঘূৰি থাক কিয়? পদুমিক তইহে ভাল পাওঁ, তোক ভাল নাপায় নহয়। আৰু ময়ো পদুমিক ভাল পাওঁ, আৰু মই পদুমিৰ কাৰণে মৰিবও পাৰিম। গুটি তই পদুমিক ইমান ভাল পাওঁ, তাইৰ কাৰণে তই মৰিবও পাৰিবি। তেতিয়াহ'লে কাম এটা কৰ, তই মোক 500 টকা এটা দে, মই পদুমিক এৰি দিম। নাই নাই, পইচা দিব নোৱাৰিম। এই দে না, 500 টকা এটা দে, মই পদুমিক বাদ দিম। নাই নিদো। কিনো ভাল পায়, তাইৰ কাৰণে মৰিম বুলিও কয়, আকৌ 500 টকা এটাও দিব নোৱাৰে। চিন্তু ৰিজাল্ট দিলেনে? কি হ'ল ৰিজাল্ট? দেউতা ৰিজাল্ট দিলে, কিন্তু মোৰ ইমান ভাল হোৱা নাই। প্ৰত্যেকটো ছাবজেক্টতে 99কৈ পাইছোঁ, কিন্তু পৰীক্ষাটো পাতা হ'লে আৰু ভাল কৰিব পাৰিলোঁ হয়। হ'ব দে, যিখিনি পাইছ তাতে সন্তুষ্ট থাক। চৰকাৰে মেট্ৰিকটো উঠাই দিলে আৰু কি কৰিবি আৰু। যা গা পা ধুই ল যা। হ'ব দেউতা। আজি চিন্টুৰ ৰিজাল্ট দিছে নহয়, তাকে ফোন এটা কৰি খবৰটো লওঁ ৰ। এই ফোনটো ইয়াতে এৰি থৈ গ'ল, কোনে ফোন মাৰি আছে বা? কোনেনো ইমান ফোন মাৰি আছে? চিন্তু গা ধুই হ'লনে? কোনোবাই ফোন কৰি আছে। দেউতা আপুনিয়ে ৰিচিভ কৰি মই গা ধুই আছোঁ বুলি কৈ দিয়কচোন। এই কুকুৰৰ পোৱালি, কি কৰি আছনো? ইমান সময়ৰ পৰা ফোন কৰি আছোঁ, ৰিচিভ নকৰ যে? হেল্ল', মই কুকুৰেহে কৈছোঁ, পোৱালিটোৱে গা ধুই আছে।